ছাত্ৰ-ছাত্ৰীসকল আজি পঞ্চম শ্ৰেণীৰ অংকুৰণৰ পাঠ নং 9 ফটো আৰু খকুৱাৰ খৰিয়াল পাঠটিৰ প্ৰশ্নোত্তৰকেইটা আলোচনা কৰিবলৈ ওলাইছোঁ। যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, তেতিয়াহ'লে পৰৱৰ্তী সময়ত মোৰ আপডেটবিলাক পাই থাকিবা। ইয়াৰ ক নম্বৰ প্ৰশ্নটো চোৱা, ফটো আৰু খকুৱাৰ মাজত কিয় খৰিয়াল লাগিছিল? ইয়াৰ উত্তৰটো লিখিবা, খকুৱাই গাঁওবুঢ়া দেউতাকৰ চকীত বহাৰ বাবে ফটো আৰু খকুৱাৰ মাজত খৰিয়াল লাগিছিল। খ নম্বৰ প্ৰশ্ন, ফটুৱাই কোৱা কথাখিনি শুনি খকুৱাই কি কৈছিল? ইয়াৰ উত্তৰটো লিখিবা, ফটুৱাই কোৱা কথাখিনি শুনি খকুৱাই তাক ওলটাই চুৱাপাত চেলেকা বুলি ঠাট্টা কৰিছিল। গ নম্বৰ, লোকৰ চৰুৰ ভজা মাছ চুৰ কৰি মুখ থেকেচা খাওঁতে যাৰ জনম গ'ল, তাৰ মুখত এতিয়া বৰবৰ কথা, ৰবি আজি তোক মই এসেকা দিহে এৰিম, কথাষাৰ কোনে কাক কৈছিল? লোকৰ চৰুৰ ভজা মাছ চুৰ কৰি মুখ থেকেচা খাওঁতে যাৰ জনম গ'ল, তাৰ মুখত এতিয়া বৰবৰ কথা, ৰবি আজি তোক মই এসেকা দিহে এৰিম। উক্ত কথাষাৰ ফটুৱাই খকুৱাক কৈছিল। জানে জেঠাই, বৰফৰ ঘৰতো বোলে কুকুৰ আছে, এই কথাষাৰ কোনে কৈছে? বৰফৰ দেশত কুকুৰে কি গাড়ী টানে? ইয়াৰ উত্তৰটো লিখিবা যে জানে জেঠাই, বৰফৰ দেশতো বোলে কুকুৰ আছে, উক্ত কথাষাৰ অকুমনিয়ে কৈছে। বৰফৰ দেশত কুকুৰে টনা গাড়ীক স্লেজ গাড়ী বুলি কয়। কুকুৰে স্লেজ গাড়ী টানে। ধন্যবাদ।